নমস্কাৰ বাস্তু আসাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে মংগলে আছে আজি আপোনালোকৰ আগত লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় যে বাস্তুশাস্ত্ৰৰ সকলো সমস্যাৰ সমাধান বাস্তুশাস্ত্ৰৰ এটা ব্ৰহ্মাস্ত্ৰ এখন ঘৰৰ জনম পত্ৰিকা কি হয় কাহানিও কতো নুহুনা এটা নতুন বিষয় সম্পূৰ্ণ নতুন বছৰ প্ৰথমটো মাহত আপোনালোকৰ আগত লৈ আহিছোঁ আমাৰ মূল বিষয়টো আগবঢ়াৰ আগতে আপোনালোক জনাও যে বাস্তু আসাম চেনেললৈ যদি আপোনালোকে পোন প্ৰথমবাৰৰ বাবে আহিছে বা চেনেলটো যদি সাবস্ক্ৰাইব কৰা হোৱা নাই তেন্তে সাবস্ক্ৰাইব কৰিব কাষত থকা নটিফিকেশ্যন বেলটো টিপিব অল কৰিব তেতিয়া যেতিয়া আমি এনেবিলাক বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰোঁ আপোনালোকে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনত দেখিবলৈ পাব আজি আপোনালোকৰ আগত এটা সম্পূৰ্ণ নতুন বিষয় মই লৈ আহিছোঁ যে এখন ঘৰৰ জনম পত্ৰিকা কি বস্তু মানুহৰ জনম পত্ৰিকা আপোনালোকে শুনিছে আজি শুনক ঘৰৰ জনম পত্ৰিকা কি হয় বাস্তুশাস্ত্ৰৰ সকলো সমস্যাৰ সমাধান হয় ঘৰৰ জনম পত্ৰিকাত প্ৰথমতে আমি আপোনালোকক কওঁ যে আমি বাস্তুশাস্ত্ৰ অধ্যয়ন কৰোঁ বাস্তুশাস্ত্ৰ অনুশীলন কৰোঁ বাস্তুশাস্ত্ৰ বিশ্লেষণ কৰোঁ আমি জ্যোতিষী নহয় জ্যোতিষৰ লগত জড়িত কামসমূহ আমি যেনেকৈ মানুহৰ জনম পত্ৰিকা বনোৱা জনম পত্ৰিকা চোৱা এই কামখিনি আমি নকৰোঁ আমি মূলতঃ ঘৰ মাটি ভিটিৰ ওপৰত কাম কৰোঁ যিখিনি বাস্তু শাস্ত্ৰ হিচাপে সংঘটিত হয় আপোনালোকে জানেনে যেতিয়া এজন মানুহ জন্ম হয় এটা সন্তান জন্ম হয় তাৰ যেনেকৈ আমি এজন জ্যোতিষী বা পূজাৰীৰ ওচৰলৈ গৈ পেলাই আমি এখন জনম পত্ৰিকা বনাওঁ ঠিক সেইদৰে এখন জন্ম পত্ৰিকা বনে এখন ঘৰ যাক কোৱা হয় ঘৰখনৰ বাস্তুশাস্ত্ৰৰ ব্ৰহ্মাস্ত্ৰ সকলো সমস্যাৰ সমাধান হয় এই ঘৰৰ জনম পত্ৰিকাত আজি আপোনাক জনাম যে ঘৰৰ জনম পত্ৰিকা কি হয় তাৰ বিষয়ে এটা সম্পূৰ্ণ নতুন বিষয় হয়তো অসমীয়া ভাষাত প্ৰথম এই বিষয়ৰ ওপৰত আমি এই বিষয় আপোনালোকৰ আগত আগবঢ়াইছোঁ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই নিশ্চয় সাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ এনেবিলাক কথা একমাত্ৰ আমাৰ জৰিয়তেহে আপোনালোকে জানিবলৈ পাৰিব যিখিনি আপোনালোকৰ ঘৰত প্ৰয়োগ কৰি বহুখিনি ঘৰৰ প্ৰতিজন সদস্য বহুখিনি লাভৱান হ'ব পাৰে প্ৰথমে আপোনালোক জনাওঁ যে বাস্তুশাস্ত্ৰ আমাৰ ঋষিমুনিসকলে আমি কেনেকৈ ঘৰখন প্ৰতিষ্ঠা কৰিব লাগে কেনেকৈ থাকিব লাগে তাৰ ওপৰত যিখিনি ৰীতি নীতি আৱিষ্কাৰ কৰিছিল উদ্ঘাট কৰিছিল শ বছৰ জুৰি সেই বস্তুখিনি লিপিবদ্ধ হৈ যেতিয়া এখন গ্ৰন্থৰ ৰূপ ল'লে সেইখনেই হৈছে বাস্তুশাস্ত্ৰ আমাৰ বেদ উপনিষদ বহুত জেগাত আমাৰ ঋষিমুনিসকলে আমাৰ মানুহক কেনেকৈ থাকিব লাগে ঘৰখন কেনেকৈ বনাব লাগে তাৰ ওপৰত যথেষ্টখিনি আমাৰ দিহা পৰামৰ্শ দিছে যিখিনি বাস্তুশাস্ত্ৰৰ এটা পাৰ্ট হয় আমি এইখিনি বস্তু আয়ত্ত কৰিবলৈ আমি বেদ উপনিষদ আটাইখিনি অধ্যয়ন কৰিব লগা হৈছে কাৰণ কোনো এটা জেগাত কোনো এটা স্থানত সকলোখিনি বস্তু নাই আৰু এই বাস্তুশাস্ত্ৰ হৈছে যে সম্পূৰ্ণ প্ৰকৃতিৰ ওপৰত প্ৰতিষ্ঠিত প্ৰকৃতিৰ ওপৰত আধাৰিত অৰ্থাৎ প্ৰকৃতিত পঞ্চভূত আছে জল বায়ু অগ্নি আকাশ পৃথিৱী এই পাঁচটাক মিলাই পেলাই কয় যে পঞ্চভূতৰ ওপৰত আধাৰিত হৈছে বাস্তুশাস্ত্ৰ অৰ্থাৎ আপোনাৰ ঘৰখনত এই পঞ্চভূতৰ উপস্থিতি পঞ্চভূতৰ নীতি অনুসৰি যদি হয় তেনেহ'লে আপুনি পঞ্চভূতৰ সুপৰিণাম সুফল আপুনি লাভ কৰিব পাৰিব কিন্তু ইয়াৰ উপস্থিতিটো যদি পঞ্চভূতৰ নীতি অনুসৰি নহয় তেতিয়াই আপুনি গম পাব সেইখন ঘৰত বিপদ আকুল বেমাৰ এজাৰ সমস্যা সম্পূৰ্ণ জৰ্জৰিত হৈ থাকে আজি আপোনালোক জনাম যে বাস্তুশাস্ত্ৰৰ এখন ঘৰৰ জনম পত্ৰিকা কি প্ৰথম কথা আমি আপোনাক এটা কথা কওঁ যে বাস্তুশাস্ত্ৰৰ প্ৰথম নীতি হৈছে যে এখন মাটি বা এখন ঘৰৰ ফিজিক্যাল ভেৰিফিকেশ্যন আমাক ফোন যোগে বহুজনে সোধে যে ছাৰ মোৰ এইটো হৈছে মই কি কৰিম আমাৰ ওচৰত কোনো উত্তৰ নাই কিয় আমি সৰবজান নহয় মই এজন সাধাৰণ শিক্ষক কলেজ শিক্ষক আমি বাস্তুশাস্ত্ৰ অনুশীলন কৰোঁ বাস্তুশাস্ত্ৰ অধ্যয়ন কৰোঁ আমাৰ প্ৰথম ষ্টেপটোৱে হৈছে ফিজিক্যাল ভেৰিফিকেশ্যন ঘৰখন হওক বা মাটি টুকুৰা হওক আমি নেদেখাকৈ একো ক'ব নোৱাৰোঁ ইয়াৰ কাৰণ কি সেইটো আপোনালোকে জানক ইয়াৰ কাৰণ এইটোৱে যে পৃথিৱীৰ কোনো এটুকুৰা মাটি কোনো এখন ঘৰ কাৰো লগত নিমিলে সকলো জেগাৰ সকলো এখন ঘৰৰ লোকেশ্যন বেলেগ হয় অৱস্থান বেলেগ হয়
বাস্তুশাস্ত্ৰ বস্তুটো সম্পূৰ্ণ প্ৰতিষ্ঠিত হৈছে সূৰ্যৰ ৰশ্মিৰ ওপৰত দ্ৰাঘিমা ৰেখাৰ ওপৰত আমি যেতিয়া ঘৰ এখন চাবলৈ যাওঁ আমি জনম পত্ৰিকা কেনেকৈ বনাওঁ এই বস্তুটো আপোনাক আজি এটা থুলমূলকৈ এটা আভাস দিওঁ কাৰণ একদম সাধাৰণভাৱে আভাস দিওঁ কাৰণ এইটোৰ ওপৰত আমি বছৰ পঢ়িছোঁ তাৰ পাছত শিকিছোঁ খুব সবিশেষ ক'লে আপুনি হয়তো বুজি নাপাব কিন্তু থুলমূলকৈ এটা আভাস দিওঁ আপোনালোকে জানিব পাৰিব যে বাস্তুটো প্ৰকৃততে এনেকুৱা হয় কোনোবা বাস্তুবিদে যদি আপোনাৰ ঘৰত বাস্তু কৰি ঘৰৰ যদি এখন মেপ নাই দিয়া তেন্তে গম পাব সেইটো বাস্তু কেতিয়াও শুদ্ধ বাস্তু হ'ব নোৱাৰে মেপৰ অবিহনে বাস্তুৰ কোনো অস্তিত্ব নাই নহয় এয়া বাস্তুৱে নহয় এতিয়া প্ৰথমে জানক যে আমি যেতিয়া ঘৰ এখন চাবলৈ যাওঁ আমি জনম পত্ৰিকাখন কেনেকৈ বনাওঁ প্ৰথম আমি সেই ঘৰখন কিমান ডিগ্ৰী লোকেশ্যনত অৱস্থান ঘটে সেই বস্তুটো আমাক প্ৰয়োজন হয় সেইকাৰণেহে আমি এখন ঘৰলৈ নিজে যাব লগা হয় আপুনি আপোনাৰ ঘৰখনৰ ড্ৰয়িংখন যদি মোলে পঠাই দিয়ে কাম নহয় কাৰণ বাস্তুটোৱে সম্পূৰ্ণ দ্ৰাঘিমা ৰেখাৰ ওপৰত অৱস্থিত আমি কম্পাছ ব্যৱহাৰ নকৰোঁ হয়তো শুনি আপুনি আচৰিত খাব হয় আমি কম্পাছ ব্যৱহাৰ নকৰোঁ এতিয়া আপুনি খাওঁ কেনেকৈ কম্পাছত ঘৰৰ যদি তিনিটা জেগাত গৈ পেলাই আপুনি তিনিটা লোকেশ্যন লয় তিনিটা ডিগ্ৰী লয় তিনিটা ডিগ্ৰী বেলেগ বেলেগ ওলাব মোবাইলৰ কম্পাছটোতো সম্পূৰ্ণ শুদ্ধ নহয় আমি যিকোনো এটুকুৰা মাটি যিকোনো এটা ঘৰ আমি ছেটেলাইট ইমেজ লওঁ তাৰ সহায়ত আমি লংটিটিউড অল্টিটিউড কিমান লোকেশ্যনত আছে কিমান ডিগ্ৰীত আছে এই গোটেই বস্তুখিনি উলিয়াওঁ যিটো হ'ল এখন জনম পত্ৰিকা বনোৱাৰ প্ৰথমটো ষ্টেপ আমাক দ্ৰাঘিমা ৰেখা লাগিব লংটিটিউড অল্টিটিউড লাগিব আমাৰ ডিগ্ৰী লাগিব আমি এইটো লওঁ সম্পূৰ্ণ ছেটেলাইট ইমেজৰ সহায়ত যিটো সম্পূৰ্ণ ইঞ্চি ৱাইজ শুদ্ধ ইয়াতকৈ শুদ্ধ একো নাই তাৰ পাছত আপোনাৰ ঘৰৰ এখন মেপ বনিব কেনেকুৱা ধৰণৰ মেপ 360 ডিগ্ৰী এখন মেপ বহে য'ত আপোনাৰ ঘৰৰ মাটি টুকুৰা সকলোখিনি বস্তু সোমাই যায় এইখনেই হৈছে আপোনাৰ ঘৰখনৰ জনম পত্ৰিকা এই ঘৰখনত গোটেই আপোনাৰ ঘৰখনৰ সকলো সমস্যা সকলো সমাধান এই মেপখনত লুকাই আছে এই মেপখন বনাবলৈকে আমি কেইবা বছৰো অধ্যয়ন কৰিব লগা হৈছে ইউনিভাৰ্চিটিত পৰীক্ষা দিব লগা হৈছে দিল্লী বম্বেত আমি প্ৰেক্টিকেল কৰিব লগা হৈছে এইখন আপুনি কিতাপ আনি পঢ়ি অধ্যয়ন কৰিব পৰা বস্তু নহয় কাৰণ আমি আমাৰ দেখা পাইছোঁ যে বিভিন্ন জেগাত বহুত লোকে কিতাপ আনি পঢ়ি মেলিয়ে বাস্তুবিদ হ'বলৈ গৈছে ন যিখিনি বস্তু কোৱা হয় সেইখিনি শুদ্ধ হ'ব লাগিব মই আগেয়ে কৈছোঁ যে ঘৰৰ মেপৰ অবিহনে কেতিয়াও বাস্তুশাস্ত্ৰ সম্পূৰ্ণ নহয় এতিয়া জানক এই মেপখনত কেইটা দিশ থাকে আপুনি মই সকলোৱে 4টা দিশৰ কথা জানো যিসকলে মোৰ ভিডিঅ'ত চাইছে তেওঁলোকে 4টাৰ দিশৰ উপৰিও 8টা দিশৰ কথা গম পালে পূব পশ্চিম উত্তৰ দক্ষিণটো সকলোৱে জানো উত্তৰ পূব দক্ষিণ পূব দক্ষিণ পশ্চিম উত্তৰ পশ্চিম 4টা দিশৰ কথা গম পালোঁ টোটেল 8টা দিশ হ'ল হয় আমি বাস্তুশাস্ত্ৰত 8টা দিশৰ ওপৰত কাম নকৰোঁ ঘৰৰ জনম পত্ৰিকাত 8টা দিশ নাথাকে এখন ঘৰৰ জনম পত্ৰিকাত 16টা দিশ থাকে 32টা জোন থাকে ইয়েছ 16টা দিশ 32টা জোন 360 ডিগ্ৰী তেতিয়াহে জনম পত্ৰিকা সম্পূৰ্ণ হয় তেতিয়াহে জনম পত্ৰিকা শুদ্ধ হয় কিহৰ জনম পত্ৰিকা আপোনাৰ ঘৰখনৰ জনম পত্ৰিকা যেতিয়া এখন ঘৰৰ জনম পত্ৰিকা বনোৱা হয় ইট ইজ সামথিং জাস্ট লাইক আপুনি আজি আপোনাৰ গা বেয়া আপুনি ৰক্ত পৰীক্ষা কৰিছে আপুনি যেতিয়া ব্লাড টেষ্ট কৰিছে আপোনাৰ সকলো ৰিপৰ্ট ওলাই গ'ল সুগাৰ কিমান বিপি কিমান যিমান যি আছে সকলো ৰিপৰ্ট ওলাই গ'ল আপোনাৰ ব্লাড টেষ্টৰ ৰিপৰ্টত আপোনাৰ ঘৰৰ জনম পত্ৰিকাখনেই হ'ল আপোনাৰ ঘৰৰ সকলো শুদ্ধ আৰু ভুলৰ ৰিপৰ্ট এইখন বনোৱাৰ লগে লগে আমি আপোনাৰ গোটেই ঘৰখন স্কেনিং কৰা হৈ গ'ল বুলি ভাবক ইটছ কমপ্লিটলি ফুল্লি স্কেন কৰা হৈ গ'ল য'ত ওলাই গ'ল আপোনাৰ ঘৰত কি ভুল হৈ আছে আপোনাৰ ঘৰত কি শুদ্ধ হৈ আছে এই জনম পত্ৰিকাখনৰ আয়ুস সিমান দিনলৈকে থাকিব যিমান দিনলৈকে আপোনাৰ ঘৰখন থাকে আপোনাৰ ঘৰখন যদি 100 বছৰ থাকে এই জনম পত্ৰিকাৰ আয়ুস 100 বছৰ আপোনাৰ ঘৰখন যদি আহিব লগা 200 বছৰ থাকে এই জনম পত্ৰিকাৰ আয়ুস 200 বছৰ এইখন এবাৰেই বনোৱা হয় আটাইতকৈ পাৰ্মানেণ্ট বস্তু হ'ল এইখনৰ ওপৰত বেছ কৰি আপোনাৰ ঘৰত সকলো ধৰণৰ কৰ্মকাণ্ড ভুল শুদ্ধ কৰা হয় এই জনম পত্ৰিকাখন যেতিয়া আমি বনাওঁ তেতিয়া আমি গম পাম যে আপোনাৰ ঘৰত কি ভুল হৈ আছে সেই ভুলকেইটা শুদ্ধ কৰিব লাগিব সেকেন্ড ক'ত কি কৰিলে শুদ্ধ হ'ব সেই শুদ্ধ জেগাত সেই স্থানকেইটা আমি দিব লাগিব মূল দুৱাৰ স্থানেই হওক আউট টেংকিয়ে হওক
টয়লেটেই হওক, চিৰিয়ে হওক, কিচেনেই হওক, বেডৰুমেই হওক, জনম পত্ৰিকাৰ অভাৱত কেতিয়াও সেয়া শুদ্ধ নহয়। আমি ইণ্টাৰনেটত 10টা ছাইট পাম, 10টা ছাইটত আমি যিকোনো কথা আমি যদি মাৰি দিওঁ, আমি কিবা নহয় কিবা এটা এনচাৰ পাম। এটা কথা গম পাব, সেইটো বস্তু আপোনাৰ ঘৰত প্ৰযোজ্য নহয়। কাৰণ কেলৈ মই আগেয়ে কৈছোঁ, কোনো ঘৰ কাৰো লগত নিমিলে। আপোনাৰ ঘৰৰ যিটো এনালাইচিছ হ'ব, যিটো বিশ্লেষণ হ'ব, যিটো ৰিপৰ্ট হ'ব, সেইটো কিনাৰ ঘৰখনৰ ৰিপৰ্টৰ লগত নিমিলে। একেটা ৰুমত 10জন মানুহ আছে, 10জন মানুহৰ যদি আপুনি ব্লাড টেষ্ট কৰে, 10জনৰতো ছেম ৰিজাল্ট কেতিয়াও নাহে। এই কথাটো ঠিক তেনেকুৱা ধৰণৰ। এইখিনি বস্তু কমন নহয়। যিকেইটা বস্তুৰ ওপৰত বাস্তুৰ মূল বস্তুকেইটা প্ৰতিষ্ঠিত। মই এটা ভিডিঅ' বনাইছিলোঁ যে ঘৰখনৰ উন্নতি কিহৰ ওপৰত নিৰ্ভৰ কৰে। বহুত কেইজন মানুহে আমাক কমেণ্ট কৰিছিলে যে এই বস্তুটো, এই ভিডিঅ'টো আধৰুৱা। কাৰণ কেলৈ ইয়াত ক'ত কি হ'ব কোৱা নাই। হয়, এই ভিডিঅ'টো আধৰুৱা নহয়, এইটো এটা সম্পূৰ্ণ ভিডিঅ'। আমি থাম্বনেইলত যিটো টাইটেল লিখিছোঁ, সেইটোৰ ওপৰতে আমি ভিডিঅ'টো বনাইছোঁ। স্থানটো কোৱা কেনেকৈ সম্ভৱ হ'ব যেতিয়ালৈকে আমি ঘৰখন নাচাওঁ। কাৰণ এই যিকেইটা মূল 6টা বস্তু, এই 6টা বস্তু কমন বস্তুৱেই নহয়। বাস্তুত দুখিনি বস্তু থাকে, এখিনি হ'ল কমন, এখিনি ঘৰ ৱাইজ আপোনাৰ ঘৰখন হৈ, আপোনাৰ ঘৰৰ মানুহকেইজনো হয়, এইটো স্পেচিফিক হয়, নিৰ্দিষ্ট হয়। সেইখিনি বস্তু আপোনাক স্থানটো ক'বলৈ হ'লে ঘৰখন চোৱাটোতো প্ৰথম কাৰ্য। কমন নহয় যে মই আপোনাক এইটো জেগাত ক'লোঁ, প্ৰতিজনে সেইটো কাম কৰি দিলে শুদ্ধ ফল পাই গ'ল। কিন্তু এবাৰ আপোনাৰ যেতিয়া ঘৰৰ জনম পত্ৰিকাখন বনি যায়, আপুনি হোল লাইফ এই জনম পত্ৰিকাত আপুনি যি সকলো সমস্যাৰ সমাধান, মই আপোনাক ক'লোঁ, ইয়াক প্ৰকৃততে আমাৰ বাস্তুশাস্ত্ৰৰ ব্ৰহ্মাস্ত্ৰ বুলি কয়। কিয়? এইখন এবাৰ বনাৰ পাছত ঘৰখনৰ ডিটেইলছ সকলো বস্তু আপুনি পাই যাব। ভুলটো একদম চকুত স্পষ্ট হৈ যাব। শুদ্ধটো কৰিলেও আপুনি তাৰ বেনিফিটটো পাব। নেক্সট কিবা কৰি হ'লেও আমি জনম পত্ৰিকাখন চালেই হৈ যায়। চ' আজি আপোনালোকক জনালোঁ যে ঘৰৰ জনম পত্ৰিকা, হয়তো এইটো কথা আপোনালোকে জীৱনত প্ৰথমবাৰৰ বাবে শুনিছে। হয়, এটা কথা গম পাব, আপোনাৰ ঘৰখন যিমান শুদ্ধ হয়, মই এইখিনিতে এটা কথা কওঁ, আপুনি যদি ঘৰখন বাস্তুসন্মতভাৱে শুদ্ধ কৰা হয়, সেই শুদ্ধ থকা ঘৰখনত যেতিয়া এটা শিশু জন্ম হয়, তাৰো জনম কুণ্ডলীত আটাইকেইটা গ্ৰহৰ সুপ্ৰভাৱেই পাব। আপোনাৰ ঘৰখন যদি শনিৰ ঘৰ হয়, ৰাহুৰ ঘৰ হয়, তাত যি সন্তান জন্ম হ'ব, তাৰো জনম কুণ্ডলীত আপুনি শনি আৰু ৰাহু সদায় বেয়াই পাব, ভাল কোনো দিন নাপায়, অসম্ভৱ। কাৰণ ঘৰ যেনেকুৱা হয়, মানুহৰ জীৱন তেনেকুৱা হ'ব। চিন্তা, চৰ্চা, আচাৰ, ব্যৱহাৰ, কৰ্মকাণ্ড সকলোবিলাক তেনেকুৱা হ'ব। মই আগেয়ে কৈছোঁ, এয়া কোনো অন্ধবিশ্বাস নহয়, কোনো বেজালি নহয়, সম্পূৰ্ণ চাইণ্টিফিক। প্ৰাচীন ঋষিমুনিসকলে পঞ্চভূতৰ ওপৰত আধাৰিত প্ৰকৃতিৰ নিয়ম অনুসৰি যিখিনি ৰীতি নীতি আমাক দি থৈ গৈছে, সেয়ে হৈছে বাস্তুশাস্ত্ৰ। আৰু যাৰ ব্ৰহ্মাস্ত্ৰ হৈছে ঘৰৰ জনম পত্ৰিকা। ঘৰৰ জনম পত্ৰিকা অবিহনে ঘৰৰ বাস্তু কেতিয়াও সম্পূৰ্ণ নহয়। আশা কৰোঁ আজি আমাৰ ভিডিঅ'টোৰ মাজত আপোনালোকে এটা অত্যন্ত গুৰুত্বপূৰ্ণ টপিক গম পালে, যিটো টপিক আপোনালোকে জানি আপোনালোকৰ ঘৰখন সৰ্বাংগ সুন্দৰ হিচাপে গঢ় দিব পাৰে। আমাৰ সৈতে যদি যোগাযোগ কৰিব বিচাৰে, তেনেহ'লে স্ক্ৰীণত নাম্বাৰ দিয়া হৈছে, এপইণ্টমেণ্ট ল'ব পাৰে। আমাৰ যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, যদি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা হোৱা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব। আপোনাৰ আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ ভিডিঅ'টো উপহাৰ